আজি আমি ছজন বন্ধু মানে ছজন ল'ৰা মানে মিলি এখন ভয়ানক ঠাইত আহিছোঁ। চ' মানে সিহঁতে মাছ মাৰিব আৰু ময়ো আহিলোঁ সিহঁতৰ লগত। চ' ভাবিছোঁ আপোনালোকক এটা ভিডিঅ' কৰি দেখাম, কিন্তু ঠাইখিনি সিমান ঠিক নহয়, গোটেই ভূত পিয়াচৰে আৱৰা। চ' ভিডিঅ'টো চাই থাকিব আপোনালোকে। ঠাইখিনি দেখি মোৰ ইমানেই ভয় লাগিছে আপোনালোক কি ক'ম আৰু মানে। এয়া আমি গৈ থাকোঁতে ৰাস্তাৰ আগত দুটা ক'লা বিৰাট ডাঙৰ কিবা বস্তু দুটা আগৰ ফালে থিয় দিছে, চাওক আপোনালোকে। এয়া আমাৰ কেমেৰাত বন্দী হৈছে। কিন্তু চাওক, আমি কাষ পোৱাৰ লগে লগে নোহোৱা হৈ গৈছে লগে লগে। এতিয়া আমাৰ আৰু বেছি ভয় লাগিব ধৰিছে, কিয়নো এতিয়া টাইম হৈছে 2টা বাজিছে ৰাতি। এই পুখুৰীটোতে ইহঁতে মাছ মাৰিব আৰু মই আপোনালোকক দেখুৱাম বাকী কাষৰ ঠাইসমূহ। ত' আপোনালোকে চাই থাকিব ভিডিঅ'টো গোটেই। গোটেই ঘূৰ জংঘল, গোটেই গছ, মানুহটো ৰাতি নাথাকেই। আমি আহিছোঁ ছজন, কেৱল মাছ মাৰিবহে আহিছোঁ। আৰু এই শিলটোৰ কাষত আহিলেই দিনতেই মানে চিঞৰ বাখৰ শুনিব আপোনালোকে যদি আহে। আৰু এইটো আপোনাৰ ছাইডত ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ এইবোৰ কাষত জাও আছে দুনিয়াৰ। আৰু এই শিলটোতে আপোনাৰ মানে অলপ হাই হলি কৰে সদায় দুপৰীয়া। ইয়াত মানে ভূত ওলোৱাৰ আচল কাৰণটো হৈছে ইয়াত মানে বহুত ডেকা ল'ৰা, ডেকা মানুহ মানে ইয়াত আত্মহত্যা কৰি মৰিছে। চ' সেইকাৰণে এইখিনি জেগাখিনি সিমান ঠিক নহয়, মানে বহুতে আত্মহত্যা কৰি ইয়াত মানে প্ৰাণ গৈছে সেইকাৰণে। এতিয়া আপোনালোকে ওপৰৰ দৃশ্যটো চাওক, গছৰ কেনেকুৱা এই ৰাতিটো। কেৱল জংঘল, গোটেই গছ, তাৰ মাজত আছে সৰু সৰু দুটা মানে পুখুৰী। চ' তাত মাছ আছে অলপ। মোটামুটি আৰু অলপ পিছত ৰাতি পুৱাব, গোটেই পোহৰ হ'ব তেতিয়া। এতিয়া আন্ধাৰ হৈছে কাৰণে এনেকুৱা হৈ আছে অৱস্থাটো।